এক্সারসাইজ 4.5 और क्वेश्चन नंबर 5 চোৱা 5 আমাক কি কৈছে একচুয়ালি তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা তো ৰোমান সংখ্যাৰ 1 2 মই লৈছো একদম ইজি ইজি क्वेश्चन এইবিলাক হয় এটো যদি আমি সলিউশন কৰো কেনেকৈ কৰিব লাগিব এটা স্টেপ আমি কি কৰি মেজৰিটিস লিখি লম যেনেকৈ আছে তোমাক 3y to the power 8 minus 4y to the power 6 প্লাস আছে তোমাৰ কি 5y to the power 4 ব্র্যাকেট ক্লোজ কৰি তুমি হৰণ কৰিব লাগে কি y to the power 4 দি ঠিক আছে ইয়াক আমি কেনেকৈ লিখিব পাৰো যেহেতু হৰণ আছে তো আমি ডাইরেক্টলি হৰণ কৰাৰ কাৰণে ট্রাই কৰিম ঠিক আছে এবাৰ আমি হৰণ হিচাপে লিখি দিম তো ইয়াতে আছে তোমাৰ কি 3y to the power 8 minus তোমাক দিয়া আছে 4y to the power 6 প্লাস আছে তোমাৰ কি 5y to the power 4 ডিভাইডেড বাই লিখিম আমি কি এই যোনটো হৰণৰ পিছত আছে y to the power 4 লিখিম ঠিক আছে এতিয়া চোৱা যেহেতু হৰত আমাৰ কি আছে y to the power 4 আছে তো ইয়াৰ পৰা আমি কমন লোৱাৰ কাৰণে ট্রাই কৰিম চোৱা ইয়াতে y 8টা আছে ইয়াতে 6টা আছে ইয়াতে 4টা আছে কমন কেইটা আহিব 4টা গতিকে আমি কমন লব পাৰো কি y to the power 4 আমি কমন লব পাৰো তেনেহলে ইয়াতে থাকিব কি y 3y to the power 4 এ থাকিব কারণ y to the power 4 into y to the power 4 করলে তুমি কিমান পাবা y to the power 8 পাবা মাইনাস আছে মাইনাস আছে যেটা লেখা y to the power 4 ইয়াতে লিখিছা ইয়াতে তেনেহলে কেইটা আছিল 6টা আছিল গতিকে থাকিব কেইটা y স্কয়ার থাকিব হয়নে তো ইয়াতে তুমি লিখি দিয়া y স্কয়ার প্লাস আছে যেটা লিখিবা 5 আগরে আছে তো 5 লিখি লোৱা y to the power 4 অলরেডি লিখিছা গতিকে ইয়াতে আৰু না থাকে y to the power 4 তলত আছে তোমাৰ কি y to the power 4 এতিয়া চোৱা এইটো y to the power 4 আৰু এইটো y to the power 4 দুয়োটা আমি ক্যান্সেল আউট কৰিব পাৰো কাটি দিব পাৰো ফাইনাল आंसर তোমাৰ কি আহিব ইয়াতে 3y to the power 4 minus 4y square প্লাস হ'ব তোমাৰ কি 5 এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर এতিয়া ৰোমান সংখ্যাৰ 2 to চোৱা ইয়াতে দিয়া আছে কি p ৰ পাৱাৰ 3 দিয়া আছে q ৰ পাৱাৰ 3 দিয়া আছে মাইনাস p ৰ পাৱাৰ 6 আছে q ৰ পাৱাৰ 3 আছে হৰণ কৰিছে কি দি p পাৱাৰ 3 আকৌ q পাৱাৰ 3 তো এবাৰ কোশ্চেনটো এজ ইট লিখিলাম মই ইয়াতে p পাৱাৰ কিউব q পাৱাৰ কিউব মাইনাস p পাৱাৰ 6 আছে q পাৱাৰ 3 আছে হয়নে হৰণ p পাৱাৰ 3 q পাৱাৰ 3 ইয়াক আমি কেনেকৈ লিখিব পাৰো যেহেতু হৰণ হৈ আছে গতিকে ইয়াক তলত লিখিম আর উপরতো গোটেইখিনি মান আমি সেম এজ ইট ইজ এবাৰ লিখি লম আৰু হৰণ এইটো হৰণ হৈ গল এইখিনি মান কত আহিব তলত আহিব এতিয়া সো ওপৰত আমি এইটো কমন লব লাগিব হয়নে তো কমন তোমালোকে লব পাৰিবা p পাৱাৰ 3 আৰু q পাৱাৰ 3 যদি আমি কমন লও ইয়াতে মই কমন লৈ আছো ব্রেকেট দি দিয়া এই গোটেইখিনি বস্তু ইয়াতে লিখিলা থাকিব কি একো না থাকে মানে 1 থাকিব মাইনাস এজ ইট ইজ p ৰ পাৱাৰ কিমান আছে 6 ইয়াতে লিখিছা 3 থাকিব কিমান 3 থাকিব q3 অলৰেডি লিখিছা গতিকে ইয়াতে আৰু থাকিব নেকি না থাকে তো এটা আমি ক্লোজ কৰি দিব লাগিব ইয়াতে তোমাৰ হ'ব কি তলত p পাৱাৰ কিউব মাইনাস সরি q পাৱাৰ কিউব এতিয়া চোৱা p পাৱাৰ 3 q পাৱাৰ 3 তলতো সেম এই দুইটা গতিকে কাটি দিয়া তোমার হাতত থাকিব কি 1 মাইনাস p টু দি পাৱাৰ 3 থাকিব এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर হ'ব